আজি কি বাৰ? আজি শনিবাৰ। শনিবাৰ? আজি শনিবাৰে তুমি অহাৰে কথা বজাবলে কান পুৰা বুকুতে জানা এই আশাও আহিব লগা আছিল নেকি? আহিব লগা নাই, কিন্তু মোৰ যাব লগা আছিল। বন্ধুসকল, আজি আমি এজন বিশেষ ল'ৰাৰ লগত কথা পাতিবলৈ যাম। ল'ৰাজন কোন, আমি তেওঁৰ লগত কিয় কথা পাতিম, এই সকলোখিনি জানিবৰ বাবে আমি অকণো পলম নকৰাকৈ যাব লাগিব ল'ৰাজনৰ কাষলৈ। ৰ'ব, আমাৰ কিতাপ বা আছামিজ বুক টিউবাৰে এটা বিশেষ প্ৰতিযোগিতা মানে ফেচবুক পোষ্ট লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আপোনালোকে প্ৰতিযোগিতাটোৰ বিষয়ে বিতংকৈ জানিবৰ বাবে আমাৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত চেক কৰক। আপোনালোক সকলোকে আমি প্ৰতিযোগী হিচাপে দেখা পাম বুলি আন্তৰিকতাৰে আশা ৰাখিম। তেনে বলক। নমস্কাৰ বন্ধুসকল, মই হোমেনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কিতাপ দা আছামিজ বুক টিউবাৰলৈ। বৰ্তমানৰ পৰিস্থিতিটো যদি আমি চাওঁ, সকলো পিনে কেৱল এক হতাশাজনক পৰিৱেশ। ক'ভিডৰ শংকাৰ এই সময়ত যদি আপুনি ছ'চিয়েল মিডিয়াতে বা যিকোনো প্ৰেক্ষাপটত যিকোনো প্লেটফৰ্মত যদি আপুনি চাই, কেৱল সকলো পিনে হতাশজনক খবৰ, দুখবৰবিলাকে আমাৰ মাজলৈ আহি আছে। আৰু এই সময়খিনিত আমি আচলতে আমাৰ মনবোৰ যোগাত্মক কৰি ৰাখিব পৰাটো খুব দৰকাৰী কথা। আৰু এই পৰিস্থিতিটোৱে আটাইতকৈ বেছি যদি কাৰোবাক ক্ষতি কৰিছে, সেয়া হৈছে ছাত্ৰ ছাত্ৰীসকল। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত আটাইতকৈ বেছি যদি ক্ষতি হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীসকল। বাকীসকল ছাত্ৰ ছাত্ৰীও কম বেছি পৰিমাণে গোটেই আটাইবিলাক ছাত্ৰ ছাত্ৰী ক্ষতিগ্ৰস্ত হৈছে, কিন্তু এইসকল ছাত্ৰ ছাত্ৰী বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। আৰু এওঁলোকৰ পৰীক্ষা কেতিয়া হ'ব, কেইখন পেপাৰৰ পৰীক্ষা দিব লাগিব, এই গোটেইখিনি আচলতে এতিয়াও দুমোজাত পৰি আছে। দুই এটা যদিও বাতৰি ওলাইছে, কিন্তু এতিয়াও সম্পূৰ্ণ স্পষ্টভাৱে নিৰ্দিষ্টভাৱে একো কথা ওলোৱা নাই। গতিকে তেওঁলোকৰ মনবোৰো দুমোজাত পৰি আছে। এই সময়খিনিত এই ছাত্ৰ ছাত্ৰীসকলৰ মনবিলাক যোগাত্মক হৈ থকাটো, পজিটিভ হৈ থকাটো খুব বেছি প্ৰয়োজন। আৰু আমি আজি সেয়েহে এজন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ মনৰ খবৰ ল'ব খুজিলোঁ। তেখেতৰ মনটো কেনে হৈ আছে, এনেকুৱা এটা হতাশজনক পৰিৱেশৰ মাজত তেখেতে মনটোক যোগাত্মক কৰি ৰাখিব পাৰিছেনে? যদি পাৰিছে, কেনেকৈ পাৰিছে? পঢ়া শুনাৰ উপৰিও আজৰি সময়খিনি কেনেদৰে অতিবাহিত কৰিছে, যাৰ জৰিয়তে পৰৱৰ্তী সময়খিনি তেখেতৰ বাবে মনটো উৎফুল্লিত বা প্ৰফুল্লিত হৈ থাকে। এই সকলোখিনি কথা আমি জানিম। আৰু পলম নকৰি আমি সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীজনৰ কাষ চাপিব খুজিছোঁ। এই আমি লগ কৰিবলৈ অহা ভাইটিজন। ভাইটি, তোমাৰ নামটো আৰু পৰিচয়টো তুমি দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী টুটু চেতিয়া। মোৰ ঘৰ ঘিলামৰা অঞ্চলৰ বালিনী গাঁৱত। মই এবাৰ ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ম। চমুকৈ পৰিচয় মোৰ এয়াই। ধন্যবাদ টুটু। প্ৰথমে তোমাৰ পঢ়াৰ খবৰ জানি লওঁ। পঢ়া শুনা কেনেকুৱা চলিছে? মানে পৰীক্ষাটো প্ৰথমে হ'ব লৈছিলে, তাৰপিছত আকৌ হঠাতে ৰাখি দিলে। গতিকে তোমাৰ পঢ়া শুনা কেনেকুৱা চলি আছে? আৰু তোমাৰ ইলেক্টিভ ছাবজেক্ট কি হয়? বাকীখিনি চবৰে একেই, কিন্তু ইলেক্টিভ ছাবজেক্ট তোমাৰ কি, সেইটো কোৱাচোন। মোৰ ইলেক্টিভ ছাবজেক্ট হিন্দী। আৰু পঢ়া শুনাৰ বিষয়ে ক'বলৈ গ'লে পঢ়ি আছোঁ, যিহেতু পৰীক্ষাৰ বাবে সাজু হৈছিলোঁৱে। কিন্তু পৰীক্ষা হতুৱাই দিয়াৰ কাৰণে অকণমান অসুবিধা হৈছে। তথাপিতো এতিয়া পঢ়ি আছোঁ, যিহেতু পৰীক্ষা হ'বই, পঢ়ি আছোঁ। খুব ভাল কথা, কাৰণ পঢ়ি থাকিব লাগিব। পৰীক্ষা কোন মুহূৰ্তত হয় ঠিক নাই, গতিকে পঢ়ি সাজু হৈ থকাটো ভাল। আমাৰ কাম সেইটোৱে আছে, আমি কৰি থাকিব পাৰোঁ সেইটো কামেই। আজি কিন্তু আমি টুটুৰ লগত অকল পঢ়া শুনাৰ কথা নাপাতোঁ। পঢ়া শুনাৰ বিষয়ে গম পালোঁ, পঢ়ি আছা তুমি। পঢ়া শুনাৰ বিষয়ে অকল কথা নাপাতোঁ, আমি কিছুমান কথা পাতিম যে তুমি আজৰি সময়খিনি কেনেদৰে কটোৱা, আজৰি সময়ত কি কাম কৰা যাৰ জৰিয়তে তোমাৰ মনটো ভাল হৈ থাকে, তেনেকুৱা ধৰণৰ কথা কিছুমান আমি জানিব বিচাৰিম। প্ৰথমে তুমি কোৱাচোন, তুমি আজৰি সময়ত কি কৰা? আজৰি সময়ত মই বাগিচাত লাগোঁ, যিহেতু মোৰ এখন নাৰ্চাৰী আছে, ফুলৰ নাৰ্চাৰীত লাগোঁ। তাৰপিছত যিহেতু ঘৰত আকৌ শাক পাচলি বাগান লগাই থৈছোঁ, তাত লাগোঁ। গাহৰি আছে, গাহৰি দানা দিওঁ। মানে গাহৰি আমাৰ পুহিছে 3টাকৈ, গাহৰি দানা দিওঁ। তাৰপিছত আকৌ আজৰি সময়ত মই কেতিয়াবা পঢ়োঁ অকণমান, পঢ়ি পিনি আকৌ আজৰি পালে ছবি আঁকো। তাৰপিছত মই বিভিন্ন বাদ্যযন্ত্ৰ বজাওঁ। চাবলৈ গ'লে মই নেগেৰা বজাওঁ, ঢোল বজাওঁ, বাঁহী বজাওঁ, তবলা বজাওঁ, গানো গাওঁ। এনেধৰণৰ কামতে ব্যস্ত হৈ থাকোঁ। মই অত্যন্ত সুখী যে মই শুনি অত্যন্ত সুখী হৈছোঁ যে বৰ্তমানৰ নৱপ্ৰজন্মৰ এজন ছাত্ৰই ইমানবিলাক কামত নিজকে ব্যস্ত ৰাখে, পঢ়া শুনাৰ উপৰিও। কাৰণ বৰ্তমানে নৱপ্ৰজন্মৰ এটা বদনাম শুনাই যে কেৱল মোবাইলতে ব্যস্ত থাকে, কেৱল ভাৰ্চুৱেল পৃথিৱীখনতে ব্যস্ত হৈ থাকে। কিন্তু তাৰ মাজতো টুটুৱে নিজকে নাৰ্চাৰী কামত ব্যস্ত ৰাখিছে, গাহৰি পালন কৰে, তাত দানা পানী যোগান ধৰে, ঘৰত মাক দেউতাকক সেয়া সহায় কৰি আছে। আৰু বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজায়, বাঁহী, তবলা, নেগেৰা, সকলোখিনি কথা আমি শুনিছোঁ। আৰু গানো গায়। তুমি ছবি আঁকা নেকি?
ছবিও আঁকে, তেতিয়াহ'লে ইমানবিলাক সৃষ্টিশীল কাম কাজত যেতিয়া নিজকে ব্যস্ত ৰাখে টুটুৰ মনটো কেতিয়াও বেয়া হ'ব নোৱাৰে, সেয়া আমি অনুমান কৰি লৈছোঁ। এতিয়া টুটুৱে কোৱাচোন, তুমি যে নাৰ্চাৰীৰ কথা ক'লা, নাৰ্চাৰীখন নিজেই প্ৰতিষ্ঠা কৰিছা তুমি? মই নাৰ্চাৰীখন নিজে প্ৰতিষ্ঠা কৰিছোঁ। কিমান দিন হ'ল নাৰ্চাৰীখনৰ কথা অকণমান চমুকৈ কৈ দিয়া। নাৰ্চাৰীখন প্ৰতিষ্ঠা কৰা মোৰ এবছৰ বেছি হ'ল। মই সৰু আছিলোঁ, ইমান সৰু নাছিলোঁ, এবছৰ বুলি ক'লে জানেই আপুনি। ক্লাছ 9ত আছিলোঁ। তেতিয়া প্ৰথমতে মই এজোপা দুজোপাকৈ কালেকশ্যন কৰিছিলোঁ, মানে মানুহৰ পৰা কালেকশ্যন কৰিছিলোঁ। কিন্তু এতিয়া মই নাৰ্চাৰীৰ পৰা কালেকশ্যন কৰিবলৈ ধৰিলোঁ। লাহে লাহে মোৰ নাৰ্চাৰীখন ডাঙৰ হৈ আহিল, ফুলবোৰ ডাঙৰ হ'ল, মানে গছ চছবোৰ চব ডাঙৰ হ'ল। লাষ্টত মানুহক বিক্ৰী কৰিবলৈ ল'লোঁ। এনেকৈ নাৰ্চাৰীখন মই আগবঢ়াই আছোঁ। ঠিক আছে, খুব ভাল কথা। তোমাৰ নাৰ্চাৰীখনৰ বিষয়ে আমি নিশ্চয় বেলেগ এটা ভিডিঅ' বনাম। নাৰ্চাৰীখন চোৱা উচিত। তোমাৰ বয়সৰ অন্যবোৰ ল'ৰা ছোৱালী যিবিলাকে নিজকে সৃষ্টিশীল কামত জড়িত কৰিব পৰা নাই, যিসকলৰ সময়খিনি মিছাতে কিছুমান মানে অদৰকাৰী কাম কাজত কিছুমান ব্যস্ত হৈ আছে, তেওঁলোকে নিশ্চয় তোমাৰ পৰা প্ৰেৰণা লাভ কৰিব তোমাৰ নাৰ্চাৰীখন দেখি, তোমাৰ সৃষ্টিশীল কাম কাজবিলাক। যি কি নহওক, আমি পুনৰ টুটুৰ ওচৰলৈ যাম। টুটুৱে ক'লে যে বাঁহী বজায়, গান গায়, তবলা বজায়। আমি কিন্তু শুনিম, বাঁহীৰ মাতো শুনিম, গানো শুনিম আৰু তবলা শুনিম। আমাৰ কিতাপ দ্য আছামিজ বুক টিউবৰ দৰ্শকসকলক তুমি শুনাব লাগিব। প্ৰথমে কি শুনাবা? প্ৰথমে বাঁহী শুনাম। বাঁহী, ঠিক আছে। আমি খুব ভাল লাগিলে এইটো তোমাৰ বাঁহীৰ মাত শুনি। যদি মই ইয়াত আছোঁ, কিন্তু মোৰ মনটো কোনোবা এখন বেলেগ ঠাইলৈ গুচি যোৱা নিচিনা লাগিলে। ইমান ধুনীয়াকৈ বাঁহী বজোৱা, তুমি বাঁহী নিজে শিকিছা নে প্ৰথম ক'ত শিকিলা বাঁহী? আৰু এতিয়া আনুষ্ঠানিক শিক্ষা লৈছা নেকি বাঁহী? কোৱাচোন। বাঁহী প্ৰথমতে মই শিকিছিলোঁ আমাৰ বৰ্তাৰ ওচৰত। বৰ্তাই মোক দেখাই দিছিলে বাঁহী কেনেকৈ বজায়। তেওঁ ইমান বাঁহী বজাব নাজানিছিল, তথাপিতো মোক জাতি বাঁহৰ বাঁহী এটা বনাই দিছিল। যিহেতু জাতি বাঁহৰ বাঁহী নবনায়, বাঁহ মানে বাঁহী বনোৱা বাঁহ বেলেগ থাকে। তথাপিতো তেওঁ মোৰ জাতি বাঁহেদি এনেই চিম্পুল এটা বাঁহী বনাই দিছিল। তাৰপিছত মই এনেই বজাইছিলোঁ, তাত কেনেকৈ ফুৰ দি বজায়, কেনেকৈ হাতখন চলাব লাগে বাঁহীত, এনেই অকণমান শিকাই দিছিল আৰু। তাৰপিছত এনেকৈ শিকিলেতো নহ'ব, মাহঁতে ক'লে যে তই ক্লাছিকেল শিকিলেও এনেকৈ শিকিলেতো নহ'ব। সেইকাৰণে মই মাষ্টৰ এজন বিচাৰিলোঁ। মাষ্টৰ বিচাৰি নোপোৱাত মোক বাজনীয়ে সহায় কৰিলে। বাজনীয়ে নিজৰ চিনাকি মাষ্টৰ এজন বিচাৰি দিলে। মাষ্টৰৰ নাম হৈছে মনোজ কোচ। তেওঁৰ ঘৰ আমাৰ ঘিলামৰা অঞ্চলৰে, গোপালপুৰত। তাৰপিছত তেওঁৰ ওচৰলৈ মই যাবলৈ আৰম্ভ কৰিলোঁ। 3-4 মাহ শিকিলোঁ তেওঁৰ ওচৰত, কিন্তু তেওঁৰ কিবা অসুবিধা হোৱাৰ বাবে মোক শিকাব নোৱাৰোঁ বুলি ক'লে। তাৰপিছত
তেওঁৰ ওচৰত যিখিনি শিক্ষা ল'লোঁ সেইখিনি ঘৰতে প্ৰেক্টিছ কৰিলোঁ কৰি মানে ক্লাছিকেলটো অকণ বজালোঁ তাৰপিছত মই নিজেই গান বজাবলৈ নিজে চেষ্টা কৰিলোঁ তেওঁৰ পৰা যিহেতু মই শিক্ষা নাপালোঁ গান বজাবলৈ তেওঁ অকল ক্লাছিকেল শিকাইছিলে কিন্তু তেওঁৰ অসুবিধাৰ কাৰণে যিহেতু মোক শিকাব নোৱাৰোঁ বুলি ক'লে তো সেইকাৰণে মই নিজে ঘৰতে প্ৰেক্টিছ কৰিলোঁ বা গানত বজাবলৈ নিজেই গান মোবাইলত গান শুনি বজালোঁ বাঁহী কেনেকৈ বজাই চাই নিজেই শিকিলোঁ এনেকৈ শিকি মই এনেকৈ ইমানখন পাৰিছোঁগৈ ইমানখন আগবাঢ়িছোঁ তোমাৰ এই বাহিৰ যিটো যাত্ৰাটো যিটো সাংগীতিক যাত্ৰাটোৰ প্ৰতি শুভকামনা আছে মই ভাবোঁ সফল হ'বা তুমি কাৰণ 3 মাহ শিকিছা তুমি আনুষ্ঠানিক শিক্ষা বাকীখিনি নিজে চেষ্টা কৰি যথেষ্ট আগবাঢ়িছা যদিও মোৰ বাঁহীৰ বিষয়ে বিশেষ জ্ঞান মোৰ নাই তথাপিও এজন সাধাৰণ শ্ৰোতা হিচাপে মই কৈছোঁ ভাল লাগিছে শুনি যথেষ্ট ভাল লাগিছে মই ভাবোঁ আৰু আগুৱাব পাৰিবা সাধনা অব্যাহত ৰাখা অধ্যৱসায় অব্যাহত ৰাখা চাই থকা দৰ্শকসকলে চাগে মাজতে ভাবিছে মোৰ কথাষাৰ মাজতে মনত পৰি গৈছে ইহঁতৰ মাস্ক নাই আৰু কৰোণা কেন্দ্ৰিক পৰিৱেশ ক'ত ঘূৰি ফুৰিছে সিহঁতে কিন্তু আপোনালোকক জনাই থওঁ কি মোৰ ঘৰ একদম কাষতে আৰু আমি ঘৰতে আছোঁ সুৰক্ষিত আছোঁ ক'তো বাহিৰলৈ যোৱা নাই আৰু সেয়াই মানে ক'বলগীয়া বেলেগ কথা নাই আমি দূৰলৈ যোৱা নাই সাক্ষাৎকাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি ঘৰৰ ওচৰতে আছোঁ আজি কিন্তু ঠিক আছে তুমি আমাক আৰু এটা কথা কৈছিলা যে তুমি গানো গোৱা আমাক গান এটা শুনাবা নেকি আজি আমাৰ কিতাপ দা আছামিজ বুক টিউবাৰৰ দৰ্শকসকলক তুমি এটা গান শুনাব পাৰিবা কোনটো গান শুনাবা মই বিষ্ণুৰাভাৰ পৰজনমৰ শুভ লগনত বিষ্ণু যদিহে আমাৰ হয় দেখা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন জনমৰ কুসুমমালা যতনে তুমি গাঁঠি ৰাখিলা জনমৰ কুসুমমালা যতনে তুমি গাঁঠি ৰাখিলা কাহানি তুমি নিপিন্ধালা কাহানি তুমি নিপিন্ধালা গোবিন্দ মোৰ বুকু হ'ল যে বোকা পুৰাবানে দিয়ে জন মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন এই জীৱনৰ আশীৰ্বাদী চকুৰতো কি যায়নে কাটি এই জীৱনৰ আশীৰ্বাদী চকুৰতো কি যায়নে কাটি কাহানিও মুখৰ ৰূপহী জোনাই হৃদয়তে জিলিকনি দিলা এই জনমৰ গোপন কথা বুকুতে থাকি দিয়ে যে দেখা এই জনমৰ গোপন কথা বুকুতে থাকি দিয়ে যে দেখা কাহানিও তুমি নেদেখিলা কাহানিও
সুকৰে ছবিটি হিয়া লগা পুৰাবানে প্ৰিয়জন মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়জন মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন। ইমান ধুনীয়া গান এটা উপহাৰ দিয়াৰ কাৰণে, ইমান ধুনীয়া গান এটাকে আমাক উপহাৰ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুলু তোমাৰ গান শুনি মই যথেষ্ট ভাল পালোঁ। মানে গানৰ বিষয়ে একো শিক্ষা মোৰ নাই, কিন্তু সেয়া বাঁহীত যেনেদৰে কৈছিলোঁ ঠিক তেনেদৰে সাধাৰণ শ্ৰোতা এজন হিচাপে মই কৈছোঁ তোমাৰ গান শুনি খুব ভাল লাগিলে। গানটোৰ সৈতে একাত্ম হ'বলৈ তুমি তোমাৰ কণ্ঠই মোক সুযোগ দিলে, তাৰ বাবে তোমাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি কি নহওক তুতু আৰু দুটামান কথা সুধোঁ। তুমি ঘৰুৱা শিক্ষকৰ সহায় লৈছা পঢ়া শুনাৰ ক্ষেত্ৰত? পুনৰ পঢ়া শুনাৰ মাজলৈ অকণমান ঘূৰি আহিছোঁ। ঘৰুৱা শিক্ষকৰ সহায় লৈছানে? মানে টিউশ্যনৰ কথা কৈ আছোঁ। মই ঘৰুৱা শিক্ষকৰ সহায় লৈছিলোঁ। মই গ্ৰামাৰ ইংলিছৰ গ্ৰামাৰৰ ক্লাছ লৈছিলোঁ আৰু মেথছৰ ক্লাছ লৈছিলোঁ। মই মেথছত ইমান ভাল নহয়, সেইকাৰণে ক্লাছ এটা মাহঁতে বিচাৰি দিলে, ক্লাছটো ল'লোঁ। ক্লাছ কৰি এদাই হ'ল। এতিয়া ঘৰতে নিজে প্ৰেক্টিছ কৰি আছোঁ। যোনখিনি ক্লাছ কৰিছিলোঁ ঘৰতে সেইখিনি অভ্যাস কৰি আছোঁ। মানে তুমি ইংলিছ গ্ৰামাৰ আৰু গণিতৰ তুমি ঘৰুৱা শিক্ষকৰ সহায় ল'লা, ভাল কথা। মানে যিটো বিষয় টান পোৱা যায় সেইটো বিষয়ত আচলতে ঘৰুৱা শিক্ষকৰ সহায় লোৱাটো কোনো ডাঙৰ কথা নহয়, ল'ব পাৰি। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল তুমি নিজে কিমান পঢ়িছা, নিজে সেই বিষয়টোক কিমান গুৰুত্ব দিছে, সেইটো ডাঙৰ কথা। তোমাক তোতো কাম কেইবাটাও কৰা বুলি ক'লে মোৰ আৰু এটা কথা সুধিব মন গ'ল ল'ৰা হিচাপে। ৰন্ধা বঢ়া কৰা নেকি? মানে কামটো ঢেৰ কৰা, গাহৰিক দানা দিয়ালৈকে কামটো যেতিয়া তুমি কৰা, মোৰ সুধিবলৈ ঘপকৈ মন গ'ল, ৰন্ধা বঢ়া কৰা নে নকৰা তুমি? ৰন্ধা বঢ়া মই কৰোঁ। ভাত শাক বনোৱা, চাহ বনোৱা, মানে আলহী আহিলে চাহ বনোৱা, এইবোৰ কাম কৰোঁ। মানে কেইদিনমানৰ পৰা কৰিবলৈ বাদ দিছোঁ, যিহেতু পৰীক্ষা ওচৰ চাপিছে। কিন্তু মই আগে পিছে মই ৰেগুলাৰ কৰোঁৱেই। মানে শাক মানে মাংস শাক আনিলে চব ময়ে বনাওঁ। তাৰপিছত ইভাগে মই কেইদিনমান কেক বনাবলৈ ধৰিছিলোঁ। এতিয়া যিহেতু ঘৰত বস্তু ইমান নাই, কিন্তু সেইকাৰণে বনোৱা নাই। মই কেক বনাইছিলোঁ, বহুত দিন বনালোঁ, মানে 3-4 কেক বনালোঁ, খালোঁ, মানে দোকানত বিক্ৰী কৰিলোঁ। আমাৰ হোটেল আছে, হোটেলত বিক্ৰী কৰিলোঁ। তাৰপিছত সেনেকৈ বনালোঁ। তাৰপিছত এতিয়া বনাবলৈ বাদ দিছোঁ অকণমান। তথাপিতো ভাত শাক চব্জি কেতিয়াবা চাহ এটা বনাই থাকোঁ। খুব ভাল কথা। মানে মন কৰক, কেকলৈকে বনাইছে, কেক বনাই বিক্ৰী কৰিছে। আচৰিত কথা। মানে সাধাৰণ এজন ছাত্ৰই, আমিতো মোবাইলত লৈ ব্যস্ত থাকোঁ, তেনেকুৱা সময়ত টুটুৱে কেক বনাই কেক বিক্ৰী কৰালৈকে কাম কৰিছে। 3 মাহমান কেক বনাইছে। কি কেক বনোৱা তুমি? মই ক্ৰীম কেকটো ইমান নবনাওঁ, বহুত খৰচ হয় ক্ৰীম কেক বনালে। মই সেইকাৰণে বাতি কেক বনাওঁ, বাতিত কুকাৰত বাতি কেক বনাওঁ, বাতি কেক বনাই পিনি দোকানত বিক্ৰী কৰোঁ। ভাই ক্ৰীম কেকটো মই নবনাওঁ। কেকৰ কাৰণেতো কিবা কিবি যিবিলাক বস্তুবিলাক সেইবিলাক তোমাৰ ঘৰতে আছে মানে? ঠিক আছে। ল'ৰাসকল চাওক, কেৱল ভাত তৰকাৰী নহয়, কেকো বনায়। চাহ ভাত সেইবিলাকে নহয়, কেকো বনায়। যি কি নহওক, আমি তোৰ আৰু এটা প্ৰতিভাৰ কথা গম পালোঁ, খুব ভাল লাগিছে আচলতে। এইখিনিতে আৰু এটা কথা মনত পৰিছে যে তবলা বজোৱাৰ কথা তুমি কৈ আছিলা। তবলা ক'ত শিকিছা? মানে আনুষ্ঠানিক শিক্ষা লৈছা তবলা? তবলা মই আনুষ্ঠানিক শিক্ষা লৈছোঁ। মানে মই যেতিয়া 8ম শ্ৰেণীৰ আছিলোঁ, 8ম-9ম শ্ৰেণীৰ আছিলোঁ, তেতিয়া আমাৰ ঘৰৰ কিনাৰতে এজনী ছোৱালীক মানে গুৰু এজনে মানে গান শিকাই আছিলে তবলা সৈতে। তাৰপিছত মই ঘৰৰ পৰা শুনিছোঁ তবলা বজাই থকা, মোৰ তবলা বজাবলৈ মানে মন গৈ আছে। তাৰপিছত ঘৰলৈ গ'লোঁ কেইদিনমান, এনেই মই তবলা বজাবলৈ ধৰিলোঁ। তাৰপিছত কৈছে আপোনাৰ মাষ্টৰ গুৰুজনেও কৈছে আপোনাৰ ল'ৰাটো যদি তবলাৰ স্কুলত দিয়ে, মিউজিক স্কুলত দিয়ে, পাৰিব, সি নিশ্চয় পাৰিব। সেইকাৰণে মাহঁতে তবলাৰ মানে বিদ্যালয়ত দিলে, মিউজিক স্কুলত। আৰু মই সেনেকৈ শিকিলোঁ। তাত এতিয়া মই 4th year আছোঁ। যিহেতু 1st year পৰা 6th yearলৈকে 6 বছৰ শিকিব লাগে, মই এতিয়া 4th year আছোঁ আৰু 2 বছৰ শিকিবলৈ আছে। তবলাৰ বিষয়ে ক'বলৈ গ'লে মই তবলা এতিয়া ক্লাছিকেল শিকি আছোঁ। আমাক যিহেতু এতিয়া মই 4th year আছোঁ, 4th year আমাক এতিয়া সেই কমাৰ্চিয়েল শিকোৱা নাই গানৰ লগত বজাবলৈ। তথাপিতো এটা শিকাইছে, নিজে ঘৰত শিকিছোঁ। মানে যোনখিনি পাৰোঁ নিজে ঘৰত শিকিছোঁ। এটা খুব বেছি নহয়, 3-4টামান মই নিজে কমাৰ্চিয়েল বজাবলৈ, গানৰ লগত বজাবলৈ নিজে ঘৰতে শিকি আছোঁ। ঠিক আছে। তুমি আনুষ্ঠানিক শিক্ষা তেতিয়াহ'লে তবলা লৈ আছা। মই ভাবোঁ এই যোন আনুষ্ঠানিক শিক্ষা লৈছে ইয়াত তুমি কণ্টিনিউ কৰি থাকা, নিশ্চয় ভাল হ'ব। তোটোৱে আৰু এটা কথা সুধি লওঁ, তুমি কি কৰিম বুলি ভাবিছা ডাঙৰ হ'লে? মানে জীৱনৰ লক্ষ্য বুলি খুব এই সময়ত তোমালোকৰ ৰচনা এখনো লিখিবলৈ আহে, কিন্তু এই সময়ত যিটো ভবা হয় সেয়া পিছলৈ হয় নে নহয় পিছৰ কথা। কিন্তু তুমি 10মান মানে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ এজন হিচাপে তোমাৰ জীৱনৰ লক্ষ্য কি আছে? মানে কি কৰিম বুলি ভাবিছা তুমি? মোৰ জীৱনৰ লক্ষ্য কি ক'ম, মই বহুত ভাবি থৈছোঁ। মই এখন নাৰ্চাৰী খুলিম বুলি ভাবি থৈছোঁ। মানে মই যে অকল চাকৰিয়ে কৰিম সেই বুলি পঢ়া নাই। মানে চাকৰি কৰিয়ে চব কৰিব নোৱাৰি, সেইকাৰণে বিভিন্ন ধৰণৰ কাম আছে ব্যৱসায়ৰ ক্ষেত্ৰত। মই সেইকাৰণে নাৰ্চাৰী এখন খুলিম ভাবি থৈছোঁ।
তাৰপিছত সেনেকুৱা ধৰণৰ আৰু বেছি ইমান ভবা নাই নাৰ্চাৰী খুলিম আৰু যদি সুবিধা পাওঁ ছিংগাৰ হোৱা মানে এনেকুৱা বাদ্যযন্ত্ৰ বজোৱাৰ ক্ষেত্ৰত যদি পাওঁ সেনেকুৱা হ'বলৈ চেষ্টা কৰিছোঁ। তোতে এজন নিজকে বাদ্যযন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে, তাৰোপৰি তেওঁৰ যিখন নাৰ্চাৰীখনক লৈ ভৱিষ্যতে প্ৰতিষ্ঠা হোৱাৰ সপোন দেখিছে। মই আশা কৰিম যে তোৰ যিটো সপোনটো, তেওঁৰ নাৰ্চাৰীখনক লৈ পিনি প্ৰতিষ্ঠা হোৱাৰ যিটো সপোনটো সেয়া পূৰণ হওক, আৰু এজন বাদ্যযন্ত্ৰী হোৱাৰ, এজন শিল্পী হোৱাৰ যি সপোন বাসনা, সেই বাসনা এজন বাস্তৱ ৰূপ পাওক, মই সেয়া সদায় আশা কৰিম। আৰু তোৰটোৱে তবলা বজাই বুলি আমি গম পাইছোঁৱে, তুমি আমাক তবলা বজাই শুনাবা এবাৰ? শুনাম, কিন্তু টেবুলত যিহেতু বজাবলৈ অসুবিধা হ'ব, আমি মাটিত নামিলেও নেকি? ঠিক আছে, আমি তললৈ গৈ লওঁ। তোমাৰ তবলা বাদন শুনি মানে পূৰ্বৰ যিকেইটা তোমাৰ পাৰফৰ্মেঞ্চ চালোঁ সেইকেইটাৰ নিচিনাকৈ খুব ভাল লাগিলে তবলা বাদন শুনিও। মই আশা কৰিছোঁ তোমাৰ যি এই সৃজনীশীলতাখিনি, সৃষ্টিশীলতাখিনি অক্ষুণ্ণ ৰাখক, অক্ষুণ্ণ থাকক। যিটো এটা দুমোজাৰ সময় আহে জীৱনলৈ, সেই তেনেকুৱা কিছুমান সময়ত যাতে তুমি এই তোমাৰ যিখিনি টেলেণ্টখিনি, যিখিনি প্ৰতিভাখিনি, এইখিনিক যাতে তুমি অকালতে হেৰুৱাই নেপেলোৱা, সেইটোৰ প্ৰতি মই তোমাক অনুৰোধ জনাম। কাৰণ তোমালোকৰ নিচিনা প্ৰতিভাৱান যিসকল আছা, তেওঁলোকেই আমাৰ ভৱিষ্যতৰ শিল্পীসকলৰ ঠাই ল'বগৈ লাগিব, ভৱিষ্যতে কিবা এটা কৰি দেখুৱাবগৈ লাগিব। গতিকে তোমালোকৰ এই যিখিনি প্ৰতিভা আছে, এইখিনি অকালতে মৰহি যাবলৈ নিদিবা। তোমাৰ এইখিনিক চৰ্চা কৰি ৰাখা, কাৰণ আমি জানোৱেই ঘঁহি থাকিলে দা সদায় চোকা হয়, গতিকে আৰু পেলাই থ'লেতো মামৰে ধৰে। গতিকে ঘঁহি থাকিবা যাতে চোকা হৈ যায়, তোমাৰ প্ৰতিভাখিনি যাতে বাঢ়ি যায়, তাকে মই আশা কৰিছোঁ। আৰু শেষত তোমাৰ লগৰখিনি, তোমালোকৰ যিখিনি মেট্ৰিক দিব বা তোমালোকৰ সমবয়সীখিনি, তেওঁলোকৰ প্ৰতি তোমাৰ কিবা অনুৰোধ থাকিব নেকি, কিবা ক'বা নেকি তুমি? মোৰ সহপাঠীবিলাকক মই এটা কথা ক'ব বিচাৰোঁ, তেওঁলোকে পঢ়াৰ বাহিৰেও নিজে যি কাম কৰি ভাল পায়, কোনোবাই ছবি আঁকি ভাল পায়, কোনোবাই কিবা কৰি ভাল পায়, সেইবোৰ কামত জড়িত থাকক। আৰু সকলোকে মোৰ এইবাৰ মানে আমাৰ লগৰ যোনবোৰ সহপাঠী এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অৱতীৰ্ণ হ'ব, সকলোকে মোৰ ফালৰ পৰা পৰীক্ষা ভালকৈ দিবলৈ শুভেচ্ছা যাচিলোঁ। ঠিক আছে, টুটুৱে কৈছে যে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ যিখিনি যি প্ৰতিভা আছে, যি কাম কৰি ভাল পায়, সেই কামখিনি কৰি যাব লাগে। নিশ্চয় এটা দৰকাৰী কথা কৈছে। টুটুৰ পৰা আমি বহুতখিনি কথা গম পালোঁ, আৰু তোমাৰ প্ৰত্যেকটো কামৰ প্ৰতি আমাৰ শুভেচ্ছা আছে, প্ৰত্যেকটো সৃষ্টিশীল কামৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। আমি আজি বেছি সময় নলওঁ, শেষ কৰিম, আমি সামৰণি মাৰিম। কিন্তু তাৰ আগতে পুনৰ মোৰ মন গৈছে যে তোমাৰ পৰা বাঁহীৰ ফ্লুট এটা আকৌ এবাৰ শুনিবলৈ মন আছে, খুব চমুকৈ। আৰু শেষ কৰাৰ আগতে মই এটা কথা কওঁ যে বৰ্তমানৰ প্ৰজন্মটোৰ কথা আমি কৈ থাকোঁ, নৱপ্ৰজন্মৰ কথা আমি কৈ থাকোঁ যে কিছুমান অদৰকাৰী কামত লাগি থাকে বুলি কৈ থাকোঁ। মই কথাষাৰ পুনৰ দোহাৰিছোঁ। তেনেকুৱা সময়তে টুটুৱে যিখিনি পদক্ষেপ লৈছে, তাৰ যিখিনি কাৰ্যকলাপ, সেইখিনিয়ে নিশ্চয় আমাৰ বাবে অনুকৰণীয় হ'ব লাগে। আৰু বাকী আমাৰ প্ৰজন্ম যিখিনি আছে, তেওঁলোককো অনুৰোধ জনাম যাতে নিজৰ যিখিনি সময়খিনি, আজৰি সময়খিনি, সেইখিনি খুব সৃষ্টিশীল কামত লগাই তাৰ পৰা কিবা এটা যাতে আমাৰ লাভ হয়, তেনেকুৱা কিছুমান কামত লগাওক। কেৱল 4 ইঞ্চিৰ সেই যিখন পৃথিৱী, ভাৰ্চুৱেল পৃথিৱীখন, সেই পৃথিৱীখনতে ব্যস্ত নাথাকি তাৰ পৰা যদি ওলাই আহে, তাৰ বাহিৰত কৰিবলগীয়া বহুত কাম আছে। আমাৰ চাৰিওফালে যদি চাওঁ, কৰিবলগীয়া আমাৰ বহুত কাম আছে, যিখিনি আমি কৰিব পাৰোঁ, যাৰ পৰা আমাৰ কিবা এটা লাভ হ'ব। গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে সেই সৃষ্টিশীল কামবোৰৰ প্ৰতি আকৰ্ষিত হয়, যিবোৰৰ পৰা লাভ হয়, সেই কামবোৰত লিপ্ত থাকক। কেৱল ভাৰ্চুৱেল পৃথিৱীখনত ব্যস্ত নাথাকি আমাৰ প্ৰজন্মৰ যিটো বদনাম আছে যে আমি কেৱল ভাৰ্চুৱেল পৃথিৱীত ব্যস্ত থাকোঁ, সেই বদনামটো যাতে আমি আঁতৰাবলৈ চেষ্টা কৰোঁ। ধন্যবাদ টুটু, তোমালৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। এটা বাঁহীৰ ফ্লুট শুনিম, তাৰপিছত আমি আজি অনুষ্ঠানটো শেষ কৰিম। পুনৰবাৰ তোমাক শুভকামনা জনাইছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবা তুমি, তোমাৰ লগতে মই প্ৰত্যেকজন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ লগতে আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ, আৰু টুটুক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।